hey guys, welcome back my YouTube channel again. So and সকলোকে good morning. তো পুৱাই ওলালো তো এতিয়া বাজিছে 7টা আৰু যিহেতু ৰাতিপুৱা সো গাড়ী চাৰি একদম নাই, একদম মজা ৰাস্তা হৈ আছে, একদম পুৰা খালি তো ভাল লাগি আছে এণ্ড ফ্ৰেছ এয়াৰ পাই আছোঁ। আৰু মানে কথাটো হৈছে মানে কি 2019ত মই ফাৰ্ষ্ট সেমিষ্টাৰ আছিলোঁ। তো তাতে মোৰ এনেকুৱা এক্সাম বেয়া হৈছিলে, তো দুটাত বেক লাগি গৈছিলে। তো তাৰে এক্সাম দিবলৈ গৈ আছোঁ, যিহেতু এইবাৰ অনলাইন পাতিছে আমাৰ হিমন্ত মামাই কৰোণা ভাইৰাছৰ কাৰণে। চ' ফ্ৰেণ্ডজনৰ ঘৰত গৈ আছোঁ। তো তাৰ আগতে অলপ তেলটো ভৰাই ল'ব লাগিব বাইকত, নহ'লে আৰু কেনেকৈ যাম। আধা তেল চেজ হ'লে এক্সাম চেজ। আৰু তেলৰ দাম চাওক না কিমান হৈছে, 98.45। 100 টকা হ'বলৈ আৰু অলপ বাকী, 2 টকা ধৰ। তো তেল ভৰা হৈ গ'ল। Don't know what to do, how to do it. Know that I should leave, but I hate it. I know that you're not the right one. Make this hard on myself, yeah. Don't like asking for help, yeah. আৰু ফাইনেলি গৈ পামেই আৰু পেঞ্চনৰ ঘৰত, অলপ আগতে আছে। তো এতিয়া আহি পালোঁ টাউন এলেকা, এইবিলাক অলপ এইটো বাপুজী নগৰ হয়। তো অলপ আগতে গৈ পামেই আৰু। তো কমেণ্ট কৰিব আপোনালোকৰ যদি কেতিয়াবা বেক লাগিছে, কমেণ্ট বক্সত। If you were falling, will you fall with me? If I was calling, will you answer me? The timing was up, but would you wait for me? Would you wait for me? এণ্ড ফাইনেলি আহিয়ে পালোঁ। তো ফাইনেলি আহিলে। তো এতিয়া যাব লাগে ভিতৰত, তাৰপিছত এক্সাম দি কিনে যাব লাগে ঘৰত। ফাইনেলি এণ্ট্ৰি কৰিলোঁ পেঞ্চনৰ ঘৰত। তো ইয়াতে বাইকটো ৰাখি কিনে যাওঁ ভিতৰত। এক্সাম ৰেডি, এক্সাম আজি এক্সাম কেনে পৰে, এক্সাম কেনে হ'ব আজি ভালে হ'ব লাগে এক্সাম না। পেন বাই বাই। এক্সামত বাই বাই। তো এক্সাম শেষ হ'ল। তো এতিয়া গৈছোঁ ঘৰত। তো বাই বাই ফ্ৰেণ্ডসকল, আকৌ লগ পাম অতি সোনকালে মোৰ নতুন এটা ভিডিঅ'।